উদ্দেশ্য আমার এটাই, যিয়ে নহওক আর জি করে নহওক বা যিকোনো পৃথিবীর যিকোনো ভারতের যিকোনো ধর্ষণের বিরুদ্ধে আজি আমার এই প্রতিবাদ। আমি ধর্ষকৰ শাস্তি বিচাৰোঁ। কোনো ধৰ্ষকে যাতে আৰু সাহস কৰিব নোৱাৰে এনেকুৱা কাণ্ড কৰাৰ বাবে। সেইবাবে আমি আজি চব একলগ হৈছোঁ। আমাৰ বিজনী চহৰৰ ল'ৰা ছোৱালী চব আহিছে। মই বিৰাট ভাল লাগিছে যে ইমান মানুহ আহিছে, চবে সঁহাৰি জনাইছে আমাক, সেইবাবে ভাল লাগিছে। কিন্তু দুখৰ এটা বিষয়, এই ঘটনাটো যি জঘন্য ঘটনা হৈছে সেইটো নিন্দনীয়, বহুতে নিন্দনীয়। আৰু মই আপোনালোকৰ জৰিয়তে সকলো মাক, বিশেষকৈ মাতৃসকলক মই আহ্বান জনাইছোঁ যে ছোৱালীক যেনেকৈ গুড টাচ বেড টাচ সম্বন্ধে শিকায়, যাতে ল'ৰাকো তেনেকৈ গুড টাচ বেড টাচ সম্বন্ধে শিকায়। এটা ল'ৰাই ছোৱালীক কেনেদৰে সন্মান কৰিব লাগে সেইটোও যাতে একজন মাকে শিকায়। কাৰণ এটা সন্তান ডাঙৰ কৰাত মাকৰ ভূমিকা চবতকৈ বেছি। সেইকাৰণে মাসকলৰ প্ৰতি আপোনালোকৰ জৰিয়তে মোৰ এইখিনিয়ে আহ্বান থাকিল যে এজন ল'ৰাক যাতে মানুহ হ'বলৈ সিহঁতে সাহায্য কৰে।